প্ৰথমে মই থ্ৰেডিং কৰি আছোঁ এও সোনকালে আহিলে কাৰণ আজি মোৰ বজাৰো আছে তাতে মোৰ চকুটো কিবা হৈছে জানেনে আজি একদম মানে চকুটো মেলিবই পৰা নাই ইনফেকশ্যন হোৱা নিচিনাকেহে হৈছে চুলিখিনি তাইক স্পা কৰি দিলোঁ আৰু তাইও সোনকালে যাবলৈ ওলালে আৰু তাইক মই শ্বেম্পু দুটামান কিনি দি পঠিয়াব লাগে মানে চাই দিব লাগে তলৰ দোকানখনতে চাই তাইক কিনি দি পঠিয়ালোঁ তাৰ পৰা মই শিমলুগুৰি যাবলৈ ওলালোঁ 5টামান বজাতে ORSL আৰু এনেকৈ চিপছ লৈ ল'লোঁ এওঁৰ লগতে আৰু হঠাতে ৰাস্তাত দেখিলোঁ এটা 3মহলীয়া ঘৰৰ ওপৰত লিখা আছিল ইয়াত এটা জুপুৰি আছিল অলপ সময়ৰ বাবে থমকি ৰৈছিলোঁ সঁচাকৈ কিমান আবেগ আৰু কষ্ট সোমাই থাকে নহয়নে বাৰু তাৰ পৰা গৈ পালোঁগৈ শিমলুগুৰি সেই বাজনীৰ তাত এনিশা কালেকশ্যন নামটো বাজনী ডিজাইনাৰে হয় আৰু কালেকশ্যনবিলাক বহুত বেছি ধুনীয়া ধুনীয়া বায়ে মোক মাতিয়ে থাকে কিন্তু মইহে যাবলৈ সময় পোৱা নাই বিয়া বজাৰ কৰিলা নেকি কিন্তু মই আজি কাপোৰ এযোৰ ল'বলৈ গ'লোঁ মানে বুক কৰি থোৱা নিচিনাই হৈছিলে আৰু কাপোৰযোৰ কি ল'লোঁ আপোনালোকক পিছত দেখাম বাৰু শিমলুগুৰিতে আছে ইয়াত পাটৰ পৰা আদি কৰি মুগা কেঁচা পাট